ঘৰৰ পৰা ওলাইছোঁ। মোৰ বহু বন্ধু বানপানীত ফচি আছে। এই মোৰ একেবাৰে মৰমৰ ভাইটি পাপু বানপানীত ফচি আছে। এই বানপানীত ফচি থকাৰ কাৰণে পাপুৰ ঘৰত গৈ কিছু সামগ্ৰী দি থৈ আহিব বিচাৰিছোঁ। তাকে দোকানখনলৈ আহিছোঁ। সন্তোষ বেকাৰী আৰু মোৰ মৰমৰ দাদা সন্মুখত আছে। আমাৰ একেবাৰে বাল্যকালৰ পৰা দাদাৰ লগত সম্পৰ্ক, আমাকে তুলি তালি ডাঙৰ দীঘল কৰিছে। দিয়কচোন ব্ৰেড দিয়ক আৰু বেকাৰী দিয়ক। বানপানী পীড়িত অলপ দিব লাগে, ৰৈ নাথাকোঁ। এয়া পূজা কৰিব আছে নি? এতিয়া পূজাতকৈ মানুহ হেৰি দিয়ক, ব্ৰেড দিয়ক আৰু মই যাওঁ, পিছত কৈ থাকিব। তাকে অলপ ব্ৰেড আৰু কিবা কিবি লৈ যাওঁ। এইখন মানে আমাৰ ফেভাৰেট দোকান, ইয়াৰ পৰাই লৈ যাওঁ। তাকে আপোনাক আজি গোটেই কাহিনীটো দেখাম। মোৰ নিজৰ ভাইটিৰ ঘৰত যাম আৰু লগতে বানপানী হ'লে মানুহবোৰ কি ধৰণে কি পৰিস্থিতি হয় আৰু কেনেদৰে তেওঁলোকে থাকিবলগীয়া হয়, সকলো মই আজি এই ভিডিঅ'ৰ মাধ্যমত দেখাম। মোৰ দিছে বান সামগ্ৰী, পীড়িত সামগ্ৰী। এতিয়া মই সুন্দৰভাৱে লৈ যাম আৰু মই ভিডিঅ'টো আপোনালোকক দেখুৱাই গৈ থাকিম। এইটো হ'ল ৰাস্তা, বিখ্যাত ৰাস্তা। এয়া চাওক, সম্পূৰ্ণ পানী। এই ৰাস্তাটোৰ মাজেদিয়ে যাম, কাৰণ মোৰ লগৰজনৰ ঘৰ এই ৰাস্তাটোৱেদিয়ে যাব লাগিব। এই কিছু সংখ্যক লোক আহি আছে, ইয়াত মই দেখাইছোঁ অলপ এনালাইজ কৰি। এয়া চাওক কি কষ্ট, ঘৰৰ সামগ্ৰী কান্ধত উঠাই আনিবলগীয়া হৈছে। এয়া চাওক, মই এইফালেদি গৈ মোৰ লগৰজনক মোৰ সামগ্ৰী দিব লাগিব। তাকে আজি যি হয় আৰু যাম আৰু এইফালে ৰ'টেট কৰি দিছোঁ। এয়া চাওক, কিছু ৰৈ আছে ব্যক্তি। এই অলপ কওকচোন, কি কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বানপানীয়ে? মোৰ কি পৰিস্থিতি হৈছে? মানুহৰ পৰিস্থিতি কি ক'ব, খোৱা পানীটোকে নাইকিয়া হৈ গৈছে মানুহৰ। বহুত মানে যন্ত্ৰণাত থাকিবলগীয়া হৈছে। থাকিবলগীয়া আছে, কোনো ঘৰৰ ভিতৰতো থাকিব পৰা নাই, পানী গোটেইটো। তাকেতো সঁচাকৈ দেই, বৰষুণ দিলে মানে এই বৰ অশান্তি হৈ যায়, মূৰটো চুবাই পেলাই আৰু ভাল না। তাকে বোলো ময়ো মোৰ লগৰজনৰ তাৰ ঘৰত যাব লাগে। তাকে ৰৈ আছোঁ, যাম আৰু অকণ দেৰিছোঁ, সি আহি লওক। বৰষুণ আহিছে, বৰষুণতে যাব লাগিব। এইখন হ'ল ভোৰ আৰু এইখনতে আমি উঠি যাম। আৰু এইখনেই হয় ইয়াত যাতায়াতৰ মাধ্যম। আৰু এজন শিক্ষাৰ্থী আহিছে, কলেজ যাব লাগে, হাতত জোতা লৈ। এতিয়া তেওঁ নামিব আৰু এইখন ভোৰৰ মাধ্যমতে এইখন গাঁৱলৈ অহা যোৱা কৰিবলগীয়া হৈছে। এতিয়া আছে মৰমৰ ভাইটি পাপু, আৰু এইখন ভোৰতে আগবাঢ়ি যাম। চাওক, সিটো এতিয়া পেণ্ট চেণ্ট কুচাই ভোৰত উঠিব লৈছে, ময়ো আগবাঢ়িব লৈছোঁ। আজি মৰমৰ ভাইটি পাপু ভোৰত উঠিছে, ময়ো খোজকাঢ়িছোঁ আৰু এতিয়া লাহেকৈ ভোৰত উঠিম, আগবাঢ়ি যাম। এই চাওক কি এক পৰিস্থিতি। চব মানুহবোৰ ভোৰতে অহা যোৱা কৰি আছে। এয়া চাওক, এই ভাইটিয়ে সেই বঠাপাত লৈছে। তাকে কষ্ট মষ্ট কৰি যাম আৰু। এয়া মই কেমেৰাটো ৰ'টেট কৰিছোঁ, আগবাঢ়ি যাম। অকণমান বঠাও মাৰিব লাগিব, হেল্পো কৰিব লাগিব। মই হেৰি কৰিব লাগিব নি? পাৰিবনে? অঁ ব'লা। কি জয়াল পৰিস্থিতি, কেনেকুৱা এটা পৰিস্থিতিত মানুহবোৰ থাকিবলগীয়া হৈছে। যিয়ে হওক আৰু মানৱ সেৱাই পৰম ধৰ্ম। তথাপিও আপোনালোক দেখাইছোঁ যে আমাৰ এনেকুৱা ধৰণৰ পৰিস্থিতি নহওক আৰু। কিন্তু বানপানীৰ ক্ষেত্ৰত কোনেও একো কৰিব নোৱাৰে। প্ৰকৃতিক দুৰ্যোগ হ'লে মানুহে একো কৰিব নোৱাৰে আৰু এই ধৰণে থাকিবলগীয়া হয়। আপুনি মই বেগলৈ যাওঁ ন, টেষ্ট তুমি আগত যাম। কেনেকৈ এইটো বহুত ডাঙৰ কিন্তু এইখন হেৰি কৰি দিয়া ভোৰখন। এই আমাৰ পাপু ভাইয়ে ভোৰ চলাইছে। আজি মোৰ ভাগ্য হৈছে, ভাইটিয়ে ভটভটি চলাইছে। ভাইটিৰ লগত মই উঠি গৈছোঁ, একদম সৌভাগ্য বুলিয়ে ক'ব লাগিব। আচলতে সৌভাগ্য নহয় আৰু, কষ্ট হৈছে চবৰে। আৰু এইটো চাওক, এইটো ৰংগমঞ্চ, দিখৌপৰীয়া নামঘৰ, গোটেই ৰংগমঞ্চ পানী ডুবি আছে। আৰু আমি আগবাঢ়িছোঁ, আমাৰ গাড়ীখনো আগবাঢ়িছে। এই চবৰে ঘৰৰ সন্মুখত এখন এখন ভোৰ, আৰু উপায় নাই আৰু। ভোৰ নহ'লে মানুহবোৰ আগবাঢ়ি যোৱাৰ কোনো ৰাস্তা নাই। এই চাওক,
চবৰে ঘৰৰ সন্মুখত এখন হৈ ভূৰৰ দ্বাৰাই অহা যোৱা কৰি আছে। এতিয়া আমাৰ সন্মুখত আৰু এখন আহি আছে, এতিয়া আমিও ছাইড দিব লাগিব। দুখন আহিছে, এখন নহয়। ব্ৰহ্মপুত্ৰৰ ওপৰেদি গৈ থকা নিচিনা লাগিছে, কাৰণ যেতিয়া আমি মাজুলীলৈ যাওঁ, মাজুলীলৈ গ'লে ফেৰীত যাবলগীয়া হয়। ঠিক তেনেদৰে যে ফেৰীত যোৱা নিচিনা হৈছে। এইখন নাম ব্ৰহ্মপুত্ৰ বুলিয়ে ক'ব লাগিব। নামি ল হাতেদি লগাই দিয়া আৰু উপায় নাই। এইখন এইফালে চেলিব লাগিব। বহুত ডাঙৰ এই এখেতে ঠেলিছে। এই চাওক, এই কেনেকুৱা লাগিছে কয়টো কওকচোন। মজা লাগিছে ন? আজি দিনটো মানে ইপাৰ সিপাৰ কৰোঁতে গৈছে আৰু হে? অঁ, এইফালে হাতেদি টানি দিছে আৰু ন? এই ঠিকে আছে। গৰু এইটো আকৌ বেকাই যাব। ই যে পাগল। কিন্তু দুখন গাড়ী যাবলগীয়া হৈছে। ট্ৰেফিক জাম হৈ গৈছে, ভোৰৰ ট্ৰেফিক জাম। এজনে ওলাই গৈছে, এতিয়া আৰু এজন আহি আছে। এইফালে ৰৈ নিদিলে এখন আকৌ ট্ৰেফিক জাম হৈ যাব। এই চাওক, অঁ কয়টো কেনেকুৱা লাগিছে কওকচোন। টিপ টপ যি হ'বলগীয়া আছে হৈ আছে ন? ঠিক আছে। এতিয়া গাড়ী দুখন গ'ল, ট্ৰেফিক জাম ভাঙিলে। এতিয়া আমি আকৌ গাড়ী চলাই টিপটপ গৈ আছোঁ আৰু চাওক, কষ্ট হৈছে আৰু উপায় নাই আৰু দেই। এতিয়া সঁচাকৈ এইটো নদীৰ ৰাস্তা হোৱা হ'লে ইয়াত মেচিন নাও চলিলেহেঁতেন। এতিয়া মেচিন নাও হাতৰ নাৱে চলাবলগীয়া হৈছে। মানুহৰ গাড়ী আছে, গাড়ীবোৰ আবদ্ধ হৈ গৈছে, উলিয়াবও নোৱাৰে আৰু দুৰ্গন্ধ ওলাইছে। কাৰণ দিখন পানী ইয়াত জমা হৈ যাব। এইবোৰ চাওক মৰিছে। এইবোৰ মেকুৰী নহয়তো, ব্ৰইলাৰ মৰি একদম দুৰ্গন্ধ ওলাইছে। চাওক, ৰাস্তা পদূলি মানুহবোৰৰ যাবলৈ একো হেৰি নাই, চব পানী চাৰিওদিশে। এইবোৰ চব কি পৰিস্থিতি, মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে। তলা মাৰি ইয়াৰ পৰা গুচি গৈছে। এই চব ডবলকৈ তলা মাৰিছে। এই চব এই তলা মাৰি থোৱা আছে। উপায় নাই আৰু কি কৰিব। চব দেখাইছোঁ। চব আমাৰ গাড়ীখনো গৈ আছে। চব কোনো মানুহ নাই, চবফালে তলা লগাই এইবোৰ চব প্ৰতি ঘৰ মানুহৰ চবৰে ঘৰতে তলা ওলমি আছে। চব মানুহ ইয়াৰ পৰা গুচি গ'ল, কাৰণ ইয়াত থাকি একো লাভ নাই। অহা যোৱা কেনেকৈ কৰিব? খোৱা পানী টুপিও নাই, কাৰণ খোৱা পানীৰ কাৰণে সমস্যা হৈ গৈছে। এইবোৰ চাওক কি সুন্দৰ ঘৰ, এইবোৰ পকা ঘৰ চাওক, কিন্তু অৱস্থাটো চাওক কেনেকুৱা এটা পৰিস্থিতি হৈছে। আমি আগুৱাই গৈ আছোঁ। আগুৱাই গৈ অলপ সময়ৰ পিছতে গন্তব্যস্থল পাম আৰু আপোনালোকক পৰ্যায়ক্ৰমে ভিডিঅ'ৰ মাধ্যমত দেখুৱাই থাকিম যে কি পৰিস্থিতি হৈছে, ইয়াৰ মানুহখিনিয়ে কেনেকৈ থাকিবলগীয়া হৈছে। এতিয়া আমি টাউনত থাকি সেয়া কল্পনা কৰিব নোৱাৰোঁ যে কিমান আৰামত আছোঁ, কিন্তু ইয়াৰ মানুহখিনিয়ে কিমান ভুগিবলগীয়া আছে, কি যান্ত্ৰণা ভুগিবলগীয়া। চাওক কি কষ্ট, আৰু এইখিনি শুকাব লাগিব। শুকোৱাৰ পিছত আৰু কেনেকুৱা এটা পৰিস্থিতি হ'ব, কাৰণ কেলৈ ঘৰৰ ভিতৰত ৰিলিফ নাই দিয়া। আৰু চৰকাৰে ৰিলিফো দিয়া নাই। সেইটো এটা ৰিলিফ দিয়া নাই। আৰু তাৰ ভিতৰত আমাৰ এইটো চাইডে আমাৰ 9 নম্বৰ ৱাৰ্ডৰ আমাৰ এই দিশপুৰীয়া নামঘৰৰ কিনাৰ গলিটোত NDRFৰ কোনো ব্যৱস্থা দিয়া নাই। কোনো নাও চাও একো বস্তু একো দিয়া নাই। নাও চাও ব'টৰ ব্যৱস্থা NDRFৰ হেৰি দিয়া নাই। আজি ইয়াত কিবা এটা হ'লে, দুৰ্যোগ হ'লে, মানুহজনৰ ধৰক আজি স্বাস্থ্যজনিত কিবা এটা হ'লে তেওঁ কেনেকৈ আহিব যদি একো সুবিধা নিদিয়ে চৰকাৰক। এই ভিডিঅ'ৰ মাধ্যমত দিছে, কিন্তু আমাৰ ইয়াতে 9 নম্বৰ ৱাৰ্ডৰ দিশপুৰীয়া নামঘৰৰ কিনাৰ গলিটোত দিয়া নাই। সকলোতে দিছে, আমাৰ ইয়াতে দিয়া নাই। এইটো অৱগত কৰিব লাগিব চৰকাৰী পক্ষ কি কাৰণে দিয়া নাই। এইটো বেয়া কাম হৈছে। যি হওক, আমি ভিডিঅ'ৰ মাধ্যমতে তেওঁলোকক অৱগত কৰা হ'ব। এই চাওক এইবোৰ ঘৰ, চব ঘৰবোৰ তলা ওলমি আছে। আৰু এইটো আমি মাজৰ ৰাস্তাইদি আমি গৈ থাকিবলগীয়া হৈছে। এই চাওক
ৰাম ৰাজত্ব হৈছে। এই দোকানত উঠি ধুনীয়াকৈ খাই আছে, মানুহ নাই। এই ছাগলী ইয়াত ৰাজত্ব হৈছে। এয়া আমি গৈ আছোঁ, দেখা চাওক চব নিজান হৈ আছে, ক'তো মানুহ নাই। মানুহ থাকিব কেনেকৈ? সকলো দিশত যদি পানী হৈ আছে, চাওকচোন ঘৰবোৰ চব তলা লগাই মানুহ ইয়াৰ পৰা আঁতৰি গৈছে। এনেকুৱা এডোখৰ ঠাইলৈ গৈছে য'ত তেওঁলোক যিয়ে হওক কাপোৰ কানি পিন্ধি থাকিব পাৰে। কাৰণ বিশেষকৈ ইয়াৰ মানুহখিনি ওচৰৰ পাজৰ স্কুলবোৰত গৈছে, য'ত ৰিলিফ কেম্প আছে, চৰকাৰে ৰিলিফ কেম্প দিছে, তাত খোৱা বোৱা আদি ব্যৱস্থা দিছে, তালৈ গুচি গৈছে। কিন্তু এই ঘৰবোৰ চব তলামৰা। আৰু কি এখন নদীৰ মাজত থকা নিচিনা লাগিছে, যেন আমি নদীৰ মাজত আছোঁ। চব এখন সকলো ফালে কোনো মানুহ দুনুহ নোহোৱা ঘৰবোৰ আছে, কিন্তু কোনো মানুহ নাই। কল্পনা কৰকচোন কি এক জয়াল পৰিস্থিতিত মানুহবোৰ আছে। এই চাওক আমি আগবাঢ়ি গৈ আছোঁ। আমি বন্ধুৰ ঘৰৰ অলপ সময় পিছতে পামগৈ। আৰু কি বা পৰিস্থিতি হৈ আছে সেয়াও চাব লাগিব। এয়া চাগে সন্মুখত গংগা মাৰ মন্দিৰ। এইটো কি অৱস্থা, এয়া গংগা মাৰ মন্দিৰ। আৰু দিখৌখন ইয়াৰ পৰা বেছি দূৰ নহয়, অলপ ওচৰতে দিখৌ আছে। এয়া চাওক, এতিয়া ইয়াৰ পৰা বেছি ধৰক 50 মিটাৰমান হ'ব আৰু। 100 মিটাৰ ধৰিছোঁ না, কিমান 200 না, ইয়াৰ পৰা 400 মিটাৰ হ'ব ন। আৰু এয়া আমি বন্ধুৰ ঘৰো পামহি, আৰু মোৰ ভাইটি ঘৰো পাইছোঁহি। আৰু তাত মোৰ মা দেউতাক লগ কৰি তাকে খবৰ এটা লৈ যাম, যিয়ে হওক পাইছোঁহি আৰু বেছি দূৰ নহয়। এয়া চাওক এইটো মন্দিৰ, আৰু এই মন্দিৰতে আমি পূজা অৰ্চনা কৰোঁ। মা গংগা মাতৃৰ পূজা এই মন্দিৰতে কৰোঁ। কিন্তু চাওক কি অৱস্থা, মন্দিৰৰ ভিতৰতো পানী সোমাই গৈছে। আৰু অলপ সময় পিছত আমি আমাৰ গন্তব্যস্থল পামগৈ। যিয়ে হওক তেওঁলোকক খবৰ এটা লৈ, এনেকুৱা দুৰ্যোগৰ সময়ত খবৰ লোৱাটো প্ৰয়োজন। কাৰণ কাৰ বিপদ কেতিয়া আহে আমি গম নাপাওঁ, আৰু কি ধৰণে এওঁলোকে আছে এই জয়াল পৰিস্থিতি সেই জনাটো বিশেষকৈ প্ৰয়োজন। আৰু মই ভিডিঅ'ৰ মাধ্যমত সকলোকে অৱগত কৰিব বিচাৰিছোঁ যে ধৰক এনেকুৱা এটা পৰিস্থিতি হ'লে কেনেকুৱা এটা পৰিস্থিতি হয়। আৰু অলপ সময়ৰ পিছতে আমি এই দেখিছে কিনাৰ ঘৰটো, এই ঘৰটো হ'ল মোৰ বন্ধুৰ ঘৰ। এই চাওক এতিয়া সম্পূৰ্ণ ঘৰটো ডুব গৈছে, ভেটিৰ পৰা ধৰক 1 হাত পানী সোমাই গৈছে। এই চাওক আৰু চিপচিপকৈ বৰষুণ দিছে, দীঘল ঠেঙীয়াও আহিছে চিপচিপকৈ। এতিয়া আমি এইটো ঘৰ যাব পৰা অৱস্থাটো নাই আৰু কৰিবও নোৱাৰোঁ। তথাপি মই ইয়াৰ পৰা ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিছোঁ। এই কোনটো ঘৰ আছে? এইটো নহয় নহয়, মাহঁত কৈছে আমি মন্দিৰ ভাগি পাৰ হৈ গৈছোঁ। এই চাওক কিমান পানী হৈছে চাওকচোন। আচলতে ঘৰবোৰ ভেটিবোৰ বহুত ওখ হয়, কিন্তু ইমানেই পানী বাঢ়িছে এতিয়া আপুনি এনেকুৱা লাগিছে যেন ভেটিবোৰ একে ৰাস্তাৰ লগত মিলি আছে, তলত আছে। কিন্তু সেইটো কথা নহয়, সকলোৰে ভেটি বহুত ওপৰত, 6, 7, 8 ফুট ওপৰত ভেটি। কিন্তু দিখৌ পানী ইমানেই বাঢ়িছে, চাওক দিখৌ পানী ইমানেই বাঢ়িছে একে যেন ঘৰৰ ভেটিবোৰ যেন ৰাস্তাৰ লগত লাগি আছে, এনেকুৱা লাগিছে। এয়া চাওক, আমি আহি আছোঁ। এয়া বাপেৰে এইটো এটা সৰু ৰাস্তা, এইফালেদি ভূৰখন ভৰাই দিয়া হৈছে। আৰু অলপ সময় পিছত আমি পাপুৰ মা দেউতাক অলপ সময় পিছত লগ পাম। এইটো হ'ল পাপুৰ ঘৰ। কি অৱস্থা হৈছে চাওকচোন, চাৰিওদৰে খালি পানী পানী পানী, ইয়াত বেলেগ একো বস্তু নাই। এই চব ঘৰটো সম্পূৰ্ণ ডুবিয়ে গৈছে ক'বলৈ গ'লে। গৌতম, গৌতম, আমাৰ ঘৰ ক'লৈকে পানী আহিছিলে জানো? এই তলৰ হেৰিটো যে আছে, কাঠটো যে ওলাই আছে, এই তালৈকে পানী। এই সেইটো
এইখন হ'ল জপনা, এতিয়া জপনা খুলি দিয়া হ'ব। এতিয়া আমি জপনা ওচৰতে গৈ সকলোৰে খবৰটো ল'ম আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা ইয়াতে। আৰু মই এতিয়া এওঁলোকক খবৰ লৈ আপোনালোকক জনাম। এতিয়া নামিব লৈছোঁ ঘৰৰ পৰা নামিলোঁ, নামি এতিয়া যাব লৈছোঁ। চাওক এই গোটেই পানী চাইডে চেনেল ফচিয়ে গৈছে। অ' খুৰা কি খবৰ? তাকেতো তাকে খবৰ ল'বলৈ আহিলোঁ, দিছে নাই একদম। ইছ ৰাম, বাকী কওকচোন এতিয়া কি কেনেকুৱা এটা পৰিস্থিতি হৈছে? অঁ ইছ ৰাম, ঘৰৰ ভিতৰত সম্পূৰ্ণ পানী ন? ইছ ৰাম, দিছিল নাই গোটেই ঘৰ? ইছ ৰাম, মানে চব বস্তু চবেই ধ্বংস হৈ গৈছে। ইছ ৰাম, এইবাৰ কিন্তু পানী বহুত বেছি হৈ গ'ল দেই। ইছ ৰাম, এইটো ঘৰৰ ভিতৰত সম্পূৰ্ণ পানী। এই চব সকলো আচবাব বিচনাবোৰ উঠাই থৈছে, কাৰণ চব নষ্ট হৈ যাব। এইবোৰ দামী, ইমান দামী বস্তুবোৰ চব বিচনাবোৰত তুলি থ'বলগীয়া হৈছে। চবেই সকলো ঘৰৰ সকলো ব্যক্তিয়ে গোটেই ঘৰখন চাফা কৰি থৈছে যাতে জলদি সোনকালে পানী নাইকিয়া হৈ যাব দেই। ইমান কষ্ট হৈছে। অঁ দেউতা আৰু কৈছে তাকে অলপ আহিলে। অঁ কোনোবা ফেচবুকত লিখিছে বোলে 9 নম্বৰ ৱাৰ্ডত পানী নাই। অঁ পানী নাই বুলি 10 নম্বৰ ৱাৰ্ডত পানী আছে, 9 নম্বৰ ৱাৰ্ডত পানী নাই। এতিয়া এইটো দেখাই দিম, এইটোতে গম পাই যাব 9 নম্বৰতে পানী হৈছে নাই। মাথাবোৰ অলপ গৰম হৈছে নে মানুহবোৰ? মানুহ মাথা মানে একদম এনেকুৱা নেগলেক্ট কৰা মানুহ মানে ইহঁতক জোতাৰে কোবাব লাগে। তাকেতো সঁচাকৈ দেই, জোতাৰে কোবাব লাগে মানুহ। তাকে অঁ দেউতা তাকে অলপ কওকচোন, কি আপুনি কেনেকুৱা এটা পৰিস্থিতি হেৰি কৰিল? দেখো মানে আজি কদিন ধরে বানপানিয়ে দেখুন বানপানিয়ে আমার বহুত কিছু মানে বিপদ আছে যে ঘর বাড়ি সব কিছু বুড়ি গেছে। এতিয়া কোথায় কোনো আমরা সাহায্য পোৱা নাই, আমার ওচৰতে কোনো নাহিলে। এনেকৈ আবার ওয়ার্ড মেম্বারও নাহিলে, কোনো খবর তো খা খবর নকৰিলে। এতিয়া এই পৰিস্থিতিৰ ভিতৰত যদি চৰকাৰ কিবা একটা আমালোকৰ লিখাৰ সহায় কৰে বা কিছু কৰে, তাহলে আমরা উপকৃত হব বা মুখ্যমন্ত্রীর কাছে কি আমারও অনুরোধ। নদীর সাইডে বাইদেউ কওকচোন। তুমি কোৱা না এই বছৰ এই ঘৰৰ মানুহ এই ঘৰৰ মানুহ এই ঘৰ চাওক ইমান অসুবিধা হৈছে। তাকে মানুহখিনি মই মানে আমাৰ ঘৰখন অলপ ওখ আছে কাৰণে আমি এইখন ঘৰ আমাৰ ঘৰত আহিব পাৰিছে। সেইখন ঘৰৰ মানুহ চাওক, সেইখন ঘৰৰ মানুহ আহি যোৱাবাৰ পানীত আমাৰ ঘৰতে আছিলে। তাকেতো অকণ ওখ কাৰণে আছিলে, এইবাৰতো একদম পুৰা পানী, ইমানটো পানী হৈ গ'ল। এতিয়া মানুহ কেনেকৈ থাকিব? তাকেতো এইবোৰ মানে আচলতে প্ৰশাসনেও একো নাই কৰা, একো নাই। মই কালি চাইছিলোঁ অকল NDP মানুহখিনি 2-3টা ল'ৰা সেই তাত ৰৈ আছিলে মঠুৰ ওচৰত, তাৰপিছত একো খা খবৰ সিহঁতৰ নাই। এইফালে লিখিছে ফেচবুকত কোনোবাই লিখিছে 9 নম্বৰ ৱাৰ্ডত পানী নাই, 10 নম্বৰ ৱাৰ্ডত পানী আছে। তাৰমানে সেইকেইটা তালৈ লৈ গুচি গ'ল। তাৰ চবৰে ৰাজনীতি, চবতে ৰাজনীতি, এইবোৰ পুৰা ৰাজনীতি জড়িত। তাকেতো সেইটোৱে ৰাস্তাটো আমি বনাই দিলে আমাৰ নদীৰ এইটো চাইডেদি ৰাস্তা বনাব লাগে, মাথাউৰিতে বান্ধি দিব লাগে। তাকে কষ্টত আমি কাম আছোঁ ইয়াত। তাকে তাকে হেৰি হ'ল, মই মানে কিবা এটা আনিছোঁ আৰু দেই, যি পাৰোঁ আৰু। তাকেতো মই কিবা এটা দিছোঁ, ব্ৰেকফাষ্ট বুলিয়ে ধৰক আৰু তাকে কিবা এটা দিছোঁ আৰু। বাৰু হেৰি ঠিকে আছে বাৰু। এই সকলোৰে মানে আজি বানপানীৰ কি অৱস্থা হৈছে মানে সকলোকে সকলো ৰাজ্যই যাতে দেখা পাওক তাৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু বিশেষকৈ মই ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ চৰকাৰক যে সঁচাকৈ তেওঁলোকে মানে অকল গাদীত বহি থাকিলে নহ'ব, আৰু ৰাইজৰ কথা চিন্তা কৰিব লাগিব। আৰু কি ধৰণৰ দুৰ্যোগ ভুগিছে ভুক্তভোগীসকলেহে জানে, কাৰণ কেলৈ এটা ঘৰ বনাওঁতে লাখ টকা খৰচ হয়, কোটি টকা খৰচ হয়। কিন্তু আজি এই বানপানী প্ৰাকৃতিক দুৰ্যোগে মুহূৰ্তৰ ভিতৰতে ধ্বংস কৰি পেলায়। কিন্তু আচলতে চৰকাৰৰ কৰণীয় আছে, অকল ভোটটো বিচাৰি থাকিলে নহয়। কিন্তু এই সময়ত আহি যদি মানুহসকলক মাত এষাৰ নিদিয়ে আৰু যদি তেওঁলোকৰ একো এটা ব্যৱস্থা নকৰে তেনে খবৰে নলয়। ইমানখিনি পানীৰ মাজত যে বহি আছো, অকল বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ, এজিপি চবে ভোটৰ টাইমত চবেই আহে, কিন্তু এনে টাইমত কোনো নাহে খবৰ এটা ল'বলৈ। বোৰ্ডখন ইয়াতো কিবা নাও এখন বোৰ্ড এখন কিবা দিছে, এইটো দি দিব পাৰে, খবৰ এটা ল'ব লাগে। খবৰ ল'ব লাগে কি ধৰণে আছে। কিন্তু সেইটো মই ভিডিঅ'ৰ মাধ্যমতে কি অৱস্থা হৈ আছো, এই মানুহজনে ইমান বেমাৰী মানুহ, এটা মানুহে এটা খবৰ ল'ব লাগে, এটা খবৰ নাই, কি কৰিছে কেনেকে আছে চাবলৈ কোনো নাহে। অকল খালি ভোটৰ সময়ত দৌৰি আহিব যে আমাক ভোটটো লাগে, এইটোৱে কথা। ইয়াৰ বাহিৰে একো কথা নাই।
আমাৰ এই ৰাস্তাখনৰ অৱস্থা কি ৰাস্তাটো কম চে কম ৰাস্তাটো বনাই দিলে ৰাস্তাটো যদি বনাই দিয়ে এইটো অৱস্থা নহয় ওখকৈ যদি বনাই দিয়ে এটা মানুহ ওলাই ৰাস্তাটো বনাই দিলে মানে আমাৰ ঘৰত পানী বানপানীৰ সমস্যাটো মোটামুটি দূৰ হ'ব তাকেতো ৰাস্তাটো কম চে কম 3-4 ফুটকে ৰাস্তাটো বনাই দিলে যেটো উত্তৰাবাৰীত বনাইছে ৰাস্তাটো আছিলে সেইটো যদি বনাই ৰাস্তাটো হৈ যায় পানীৰ ভিতৰত কি হৈ ইয়াত দেখা যায় পানীৰ ভিতৰত পানী গৈ আছে তুমি চাও দিদি আছে ইমান ধৰণে ফটো কৰি মই এই ভিডিঅ'টোৰ মাধ্যমত চৰকাৰক এটা কথাই জনাব বিচাৰিছোঁ আৰু মানুহসকলে সঁচাকৈ দুৰ্যোগ তেওঁলোকে ভুগিছে আৰু চৰকাৰে যাতে চকু মেল খায় আৰু বিশেষকৈ তেওঁলোকৰ ৰিলিফৰ পৰা আদি কৰি আৰু ভৱিষ্যতে এই ৰাস্তাটো বিশেষকৈ বহুত দ হয় ৰাস্তাটো ওখ কৰি দিয়ে যাতে পানী সোমালেও মানুহ তেওঁলোকৰ অসুবিধা নহয় কিমান খোৱা বোৱা চব পিনে অসুবিধা তাকে এনেকৈ অসুবিধা ভোগ কৰি আছোঁ আৰু এটা তাৰ ভিতৰত কোনো এটা খা খবৰ নাই ইয়াত মানুহে আছে নে কি আছে কোনো খবৰ নাই ঠিক আছে হেৰি হ'ল ঠিক আছে আপোনাৰ ধন্যবাদ থাকিল আকৌ খবৰটো ল'বলৈ আকৌ খবৰ ল'ম বাৰু দেই সকলোৰে তাকে এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ আকৌ যাব লৈছোঁ সকলো খবৰ খাতি ল'লোঁ কেনেকুৱা এটা পৰিস্থিতি আছে আপোনালোকক সকলোকে দেখালোঁ এয়া আকৌ আমি এয়া ভোৰখন আহিছে এতিয়া লাহেকৈ ভোৰত উঠিম চব এয়া আমাৰ ভাইটিয়ে ভোৰখন ৰেডি কৰিছে মই এতিয়া ভোৰত উঠিম পানী এতিয়া একবাৰ আছে ইয়াত আছে ইয়াতো পানী আছে তাকে এয়া মোৰ বন্ধু ঘৰ চাওঁ একদম একঁকাল পানী গোটেই সম্পূৰ্ণ ঘৰটো পানীয়ে ডুবি আছে যাবলৈ কৈছে এতিয়া এইটো ঘৰলৈ নাযাওঁগৈ আৰু এতিয়া মই ভোৰত উঠিলোঁ এতিয়া লাহে আকৌ য'ৰ পৰা আহিছিলোঁ তালৈ গতি কৰিম আকৌ উভতিছোঁ এই আমাৰ গংগা মন্দিৰটো আৰু লগতে মোৰ ভাইটিৰ ঘৰটো এতিয়া আমি উভতনি যাত্ৰা আৰম্ভ হৈছে এতিয়া উভতি গৈ আছোঁ এইডোখৰ এখন বিশাল সাগৰ নিচিনা লাগিছে আৰু ওপৰৰ পৰা চিপচিপীয়া বৰষুণ দিছে আৰু 10 মিনিটত আমি গৈ নিজৰ গন্তব্য স্থান পাম আমি আগুৱাই গৈ আছোঁ চাওক অলপ সময়ৰ পিছত আকৌ আমি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তাত গৈ পামগৈ আৰু বেছি দূৰ নাই যাওঁতে যিমান দেৰি লাগে আহি পাওঁতে সিমান সময় কেনেকুৱা আছে কোৱাচোন বহুত কষ্ট হৈছে ন তাকে খবৰ ল'বলৈ আহিলোঁ তাকে বৰ বেয়া লাগিছে দেই উপায় নাই আৰু আজি কমি যাব কমিব তাকে তুমি হেৰি চিভিল ডিফেন্সৰ ডিউটি মৰা নাই নি গম পাইছোঁ আমি আগুৱাই গৈ আছোঁ এতিয়া যাওঁতে বেছি দেৰি লগা নাই সোনকালে গৈ পামগৈ আৰু অলপ সময়ৰ পিছত পামগৈ এইটো ৰাস্তা এই চাওক দুয়োকাষে নিজান ঘৰবোৰ আছে মানুহবোৰ নাই সকলোৱে তলা মাৰি ইয়াৰ পৰা আঁতৰি গৈছে পানী শুকোৱাৰ পিছত আহিব এইটো সৌন্দৰ্যময় পৰিৱেশ চাওঁ কেনেকুৱা এটা পৰিৱেশ ইমান কষ্টত মানুহবোৰ থাকিবলৈ আছে তাকে আজি লাইভ দেখুৱাইছোঁ বানপানী হ'লে কি হয় অৱস্থা সেইকাৰণে বানপানী এক প্ৰাকৃতিক দুৰ্যোগ আৰু উপায় নাই তথাপিও আৰু যি হওক সকলো বস্তু মানৱীয়তাৰ দৃষ্টিভংগীৰে চাব লাগিব যিয়ে হওক আমি তেখেতসকলক যিমান পাৰোঁ আমি সহায় সহযোগ কৰাটো উচিত কাৰণ কাৰ কেতিয়া বিপদ আহে আমি কোনেও নাজানো আৰু আমাৰ ৰাস্তাটো চমু চাপি আহিছে পজা দিয়া চালিয়া হেৰিটা এয়া চাওক এইখন ভদভতি আগুৱাইছে আমাৰখনো কিনাৰেদি গৈ আছে লাগিলে মানে এখন যাবগৈ এনেকুৱা এইডোখৰ ফচিছে এখন ফচিছে গাড়ীখন পাইছোঁ আৰু সেয়া চাওক এইডোখৰৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ পামগৈ আৰু বেছি দূৰ নাই এতিয়া বঢ়িয়া বেকল অ'কে বেকলৈ গৈছোঁ আৰু অকণ বেকল
অ'কে আৰু যাব পাৰিব বহুত যাব পাৰিব অঁ ফটো এটা লওঁ। দিয়া এই আমি শেষ অৱস্থাত পাইছোঁহি এতিয়া নামিম আৰু আমাৰ গাড়ীখন ৰ'ল এতিয়া আমি লাহেকৈ নামি ওপৰত উঠিমগৈ আৰু নাই নাই আমাৰ তোমালোক এয়া আকৌ আহি পাইছোঁহি আৰু য'ৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকক সমস্ত লাইভ দেখাই দিলোঁ বানপানীত কি কেনেকুৱা এটা পৰিস্থিতি মানুহসকল আছে এয়া চাওক কিছু লোক ইয়াত ৰৈ আছে আৰু এতিয়া মই আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।